2-3 দিনলৈ ভালে থকা সৰুৰ পৰা ডাঙৰলৈ সকলোৱে ভাল পোৱা নিৰোগী এই পিঠাটো দূৰণিৰ যাত্ৰাৰ সময়ত এবাৰ বনাই লৈ যাবচোন। নমস্কাৰ, জোন চিজি কিটচেনলৈ পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছো। আজি মই বনাবলৈ লৈছো ভাপৰ পিঠা। মই কেইবাটাও টাইপতে বনাই দেখাম, আপোনালোকৰ যেনেকৈ সুবিধা হয় তেনেকৈ বনাই খাব। দেৰি নকৰি বনাও আহক। ভাপৰ পিঠা বনাবৰ বাবে মই প্ৰথমে লৈছো পিঠাগুৰি। এইটো বাটিৰ দুবাটি লৈছো। ইয়াতে দিম এতিয়া মই আন্দাজ কৰি নিমখ। ইয়াত মই এতিয়া অলপ অলপকৈ পানী দিম। ইয়াত পানী দি পিঠাগুড়িখিনি ভালকৈ মিক্স কৰাটোৱেই হ'ল মেইন কথা। এয়া মই পিঠাগুড়ি মিক্সিত মাৰি লৈছোঁ। এইখিনি আধা ভজা পিঠাগুড়ি বুলি কয়। মিক্সিত মাৰি পেলাই ৰ'দত দিলেও হ'ব, নহ'লে এখন কেৰাহীত অলপ গৰম কৰিলেই হ'ল। নহ'লে পিঠাগুড়িখিনি মিক্সিত গুড়ি কৰি লৈ লগালগ বনাবও পাৰি, সেইখিনি কেঁচা পিঠাগুড়ি বুলি কয়। কিন্তু সেয়া পিঠাগুড়ি দি বনোৱা পিঠাটো যদি থৈ দিয়া যায় তেতিয়াহ'লে অকণমান টান হৈ যায় ঠাণ্ডা হ'লে। পিঠাগুড়িখিনিত মই পানী দি লৈ কেনেকৈ ভালদৰে মিক্স কৰিছোঁ আপোনালোকে সেইটো মন কৰক। কাৰণ পিঠাগুড়িখিনি ভালদৰে যদি পানী দিয়া নহয় তেতিয়াহ'লে পিঠাটো স্মুথ নহ'ব। এয়া আমাৰ পিঠাগুড়িখিনি মিক্স কৰা হৈ গৈছে। পিঠাগুড়িখিনি মিক্স কৰোঁতে অকণমান বহল পাত্ৰ এটাত ল'লে সুবিধা হয়। এতিয়া এইখিনি আমি চালি ল'ম। আগতেতো মাহঁতে বাঁহৰ চালনী দি চালিছিল, কিন্তু এতিয়া বাঁহৰ চালনী চবৰে ঘৰতে উপলব্ধ নহ'বও পাৰে। গতিকে সুবিধাজনক যিহঁতে চালিলে সুবিধা হয় আৰু ধৰক এনেকুৱা প্লাষ্টিকৰ খৰাহী থাকিলে এইটোতো চালিবলৈ বহুত ভাল হয়, বা এনেকুৱা চালনী। মই এইটোতে চালি বেছি ভাল পাওঁ, যে মই ইয়াতে চালি আপোনালোকক দেখাই আছোঁ। নাচালাকৈও বনাব পাৰি, কিন্তু চালি পেলাই বনালে মানে পিঠাটো বহুত ধুনীয়া হয়, দেখিবলৈ ভাল লাগে। এইখিনি আমি এনেকৈ চালি লওঁ। এয়া আমাৰ গোটেই পিঠাগুড়িখিনি চালি হৈ গ'ল। গেছত হাই ফ্লেমত কুকাৰ পাতি দিছোঁ। তাত মই আধা লিটাৰৰ সমান পানী দিম। আৰু ইয়াৰ মই হুইচেলটো খুলি দিম। এয়া আমাৰ পানীখিনি গৰম হৈ গৈছে। এতিয়া ইয়াৰ ঢাকনখন মই বন্ধ কৰি দিম। গেছৰ ফ্লেমটো কমাই লৈছোঁ, যিহেতু মই এতিয়ালৈকে পিঠাটো দিয়া নাই। এনেকুৱা এটা চুপি ল'ব যিটো দি সাধাৰণতে তেল বাকা হয়। ইয়াত মই অকণমান গাই ঘিউ লগাই লওঁ। ঘিউ লগালে ইয়াৰ গোন্ধটো বহুত ধুনীয়া হয়। হাতেৰে বা ব্ৰাছৰ সহায়েৰে ঘিউ অকণ গোটেইটোতে এনেকৈ লগাই ল'ব। এতিয়া ইয়াতে মই পিঠাগুড়ি দি দিম। পিঠাগুড়িখিনি চুপিটোত এনেকৈ ভৰাই লৈছোঁ। মই হেঁচি দিয়া নাইকিয়া। যিকোনো এখন কাগজ ল'ব, কাগজখন ফল্ড কৰি ল'ব। আৰু ইয়াতে এটা এনেকৈ ফুটা কৰি ল'ব, আৰু এইখন ইয়াত লগাই দিব লাগিব। এয়া আমাৰ পিঠাটো হৈ আহিছে। প্ৰথমতে দিওঁতে যেনেকুৱা আছিলে এতিয়া কালাৰটো চেঞ্জ হৈ গৈছে। 1 মিনিটো নালাগে এনেকৈ দিলে। এইটো এটা কাপোৰ এখনৰ সহায়েৰে ধৰি পেলাই নমাই দিম। নমাবৰ সময়ত গেছৰ ফ্লেমটো কমাই ল'ব, নহ'লে ভাপটো লাগি পুৰিব পাৰে। এতিয়া এইটো মই বাকি দিছোঁ। দেখিছে খুব ধুনীয়া হৈছে। এইটো মই আকৌ এটা দিব লৈছোঁ। এইটোত মই তিল দিম। প্ৰথমতে অলপ পিঠাগুড়ি দি ল'লোঁ। তাৰপিছত এতিয়া ইয়াত তিলে গুড়ে মিলাই লৈছিলোঁ, সেইখিনি দিম। তিলখিনি ধুই ৰ'দত শুকুৱাই অকণমান কেৰাহীত ভাজি পেলাই মিক্সিত মাৰি লৈছোঁ, আৰু তাৰ লগত তিলৰ পৰিমাণ অনুসৰি মই গুড় দিছোঁ। ইয়াতে ওপৰত আকৌ পিঠাগুড়ি দি দিম।
এতিয়া অকণমান হেঁচি দিম, কিয়নো তিল দিছোঁ, নহ'লে যেতিয়া পিঠাটো হৈ যায় উলিওৱাৰ পিছত লেয়াৰটো খোল খাই যায়। এইটো আমাৰ ইয়াত হৈ গৈছে। গেছৰ ফ্লেমটো কমাই লৈছোঁ। নাপাহৰিব গেছৰ ফ্লেমটো কমাবলৈ, নহ'লে উলিয়াওঁতে ভাপে পুৰিব। খুব ধুনীয়াকৈ ওলাই গৈছে। এতিয়া দেখিছে আপোনালোকে পিঠাগুড়িখিনি মই দুভাগ কৰি লৈছোঁ। এইখিনিত মানে মই অকণমান চেনি মিলাই দিম। গোটেইখিনিতে মিক্স কৰি দিছোঁ। এইটো দেখিছে কফি কাপ। এইবাৰ মই এইটোত দিম। এতিয়া ইয়াৰ মাজতে মই এটা ফুটা কৰি ল'ম। এতিয়া ইয়াত মই পিঠাগুড়িখিনি দি দিম। প্ৰায় আধা মিনিটমানৰ ভিতৰতে এইটো হৈ যায়। এয়া দেখিছে ওপৰখিনি চেঞ্জ হৈ আহিছে, মানে পিঠাটো সিজিয়ে আহিছে। এইটো আমাৰ এয়া হৈ গ'ল। এতিয়া মই নমাই দিম। এতিয়া মই এটা কেটলি লৈছোঁ। কেটলিটোৰ এইটো চাইডে ফুটাটো আমি বন্ধ কৰি ল'ব লাগিব। এইটো আটাৰ ঘোল বনাই এইফালে ফুটাটো বন্ধ কৰি ল'ব পাৰি, বা যিকোনো এখন পেপাৰ ল'ব, লৈ পেলাই অকণমান মোহাৰি লৈ, সহজ পদ্ধতি। এইফালে আমি এনেকৈ ভৰাই দিম। এইফালে দি যাতে ভাপটো ওলাই নাযায়। ইয়াত আমি এতিয়া পানী দিম। পানীখিনি গৰম হয় মানে আমি পিঠাটো ৰেডি কৰি লওঁ। আমি ইয়াত খপটো লৈছোঁ। খপটোৰ ভিতৰৰ চাইডে আমি ইয়াত ঘি অকণমান লগাই লওঁ হাতেৰে বা ব্ৰাছৰ সহায়েৰে। আৰু ইয়াত আমি এতিয়া পিঠাগুড়িখিনি দিম। এতিয়ালৈকে যদি আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব, লগতে কাষতে থকা বেল বাটনটোও দবাই দিব। তেতিয়া মোৰ নতুন নতুন ৰেচিপিবোৰ আপোনালোকে নটিফিকেশ্যন পাই থাকিব। এয়া মই ইয়াত পিঠাগুড়িখিনি দি দিছোঁ। এইটো মই গুড় দিম লেয়াৰত। পিঠাগুড়ি আঠা দিছোঁ, মাজতে গুড় দিছোঁ। ফিলিংছটো আপোনালোকে যিকোনোৰে দিব পাৰে, ড্ৰাই ফ্ৰুটছৰ ফিলিংছ দিলেও ভাল লাগিব। এতিয়া এইখিনি মই কাপোৰ এখন দি ঢাকি দিম। কেনেকৈ ঢাকি মই আপোনালোকক দেখাই আছোঁ। মই এখন কটন কাপোৰ লৈছোঁ আৰু কাপোৰখন মই ভিজাই চেপি লৈছোঁ। কাপোৰখন দি মই ইয়াত ঢাকি দিম। যিহেতু ভিজা আছে, এনেকৈ বান্ধি দিলেই হ'ল, একো কৰিব নালাগে, মাত্ৰ পকাই দিব। আৰু পানী আমাৰ ইয়াত গৰম হৈ গৈছে। মই আপোনালোকৰ লগত কথা পতাৰ বাবে অকণমান গেছৰ ফ্লেমটো কমাই দিছিলোঁ। আকৌ এতিয়া বঢ়াই দিছোঁ আৰু ইয়াত মই এইটো লাহেকৈ দি দিছোঁ। প্ৰায় 2 মিনিটমান লাগিব। প্ৰচেছটো অকণ দীঘলীয়া। এয়া আমাৰ পিঠাটো হৈ গৈছে।